আমাৰ দুকুটি শিবিৰ কাজিৰঙা ৰেঞ্জ কহৰা ৰেঞ্জৰ দুকুটি শিবিৰৰ এৰিয়াত এটা মৃত্যু দেখ পাইছে বাঘৰ মৃত্যুদেহ। এইটো তেনেকৈ দেখা গৈছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিটো ইনফাইটিং ইঞ্জুৰিজ ছুপাৰফিচিয়েল ইঞ্জুৰিজো পাইছে আৰু ইণ্টাৰনেল ব্লিডিং ভালেমান হৈছে। এইটো মষ্টলি ইনফাইটিং কাৰণে এইটো বাঘৰ মৃত্যু হৈছে। এইটো মেল টাইগাৰ হয় আৰু বয়স অৰাউণ্ড 10 to 12 years হ'ব পাৰে। এইটো তেনেকৈ এইটো আমাৰ ডিফ্লু নদীত পাইছে। এইটো পানীত থকাৰ কাৰণে আমি একজেক্ট ক'ব নোৱাৰোঁ, কিন্তু আমাৰ অনুমানত এইটো 2 দিন হৈছে চাগে। বিভিন্ন অঞ্চলত টাইগাৰ ইনফাইটিং দেখা যায়, এইটো নেচাৰেল এটা হয়। ইনফাইটিং মানে বেষ্ট জিন উলিয়াবৰ কাৰণে নেচাৰেল প্ৰচেছৰ এটা পাৰ্ট হয়। এনেকৈ দুটা টাইগাৰ টেৰিটৰীৰ কাৰণে ফাইটিং কৰে, তেতিয়া উইকাৰ টাইগাৰৰ জেনেৰেলি ডেথ হয়। চ' সেইকাৰণে এইটো এটা নেচাৰেল চিলেকশ্যন প্ৰচেছ হয়।